Hi guys, তো আজি মই আছো বৰ্তমান গছগুৰি তো আমাৰ মামাহঁতৰ গাঁও তো আজি আমাৰ গাঁৱত মানে মামাহঁতৰ গাঁৱত মেলা আছে তো চাই যাক আমি মেলা দেখাম আজি তো এয়া মোৰ ৱাইফ তো মেলা চাব আহিছে টিভি চাই আছে তামান বহিলৈ তো আৰু ইফালে এজন শুই আছে আমাৰ দাদা তো এয়া আমাৰ জেঠাই পুতেক তো বাহিৰলৈ যাওঁ সকলো আছে মোৰ বৌ এয়া মামী চাওক আমাৰ মামাহঁতৰ ঘৰ তো এয়া আমাৰ জেঠাই ঘৰ মোৰ জেঠাই তো গাইছে চাওক এয়া আমাৰ ডাঙৰ মামা ঘৰ আৰু এয়া আমাৰ সৰু মামা এইটো হৈছে জেঠাই বোলা গাইছে আমি এতিয়া আমি আহি আছো সৰু মামাহঁতৰ ঘৰ তো আমাৰ পাকঘৰলৈ যাম চাহ খাম এতিয়া তো এয়া চাওঁ আমাৰ সৰু মামীহঁতৰ পাকঘৰ ইফালে মামাই আমাৰ ভাইটিটোক পঢ়াই আছে সৰু ভাইটি হয় তো ইফালে মামীয়ে চাহ বনোৱাত লাগি আছে তো গাইছ চাহ তাহ খাই তো বলক আমি মেলা চাওঁ তো গাইছ চাওক গছগুৰি মেলা তো বহুত ডাঙৰকৈ হৈছে তো ভাল লাগিছে তো আপোনালোকেও আহিব কেতিয়াবা চাবহি মানে বহাগৰ 9 তাৰিখে হয় তো এয়া চাওক বহুত ভাল লাগিছে ডাঙৰকৈ হৈছে মেলা তো গাইছ মই বৰ্তমান একো নল'লোঁ তো বৌহঁতে লৈছে তো খাৰু মণি মাইনালে পুতলা আৰু মই আইচক্ৰীম খালোঁ তো আৰু এটা বেলুন ল'লোঁ তো সিমানে আৰু তো মেলাখন চাই বহুত ভাল লাগিছে বহুত মানুহ হৈছে তো ৰাতিলৈ প্ৰগ্ৰাম আছে তো প্ৰগ্ৰামলৈ নাযাওঁ তো গাইছ চাওক মেলা তো চাওঁতে সন্ধিয়া হৈ গ'ল তো আৰু কিমান দেৰি হৈ যাব ঠিক নাই তো গাইছ যাবলৈ হৈছে আৰু মিঠাই চিঠাই লওঁগৈ তাৰপিছত ঘৰলৈ উভতো আৰু চিধা বলা নব দাদা আহি থাকিবি ন যদি ক'ৰবাত যা চলো আহি থাকিব তো গাইছ হৈ গৈছে আমাৰ মেলা চাই তো দাদা আৰু বৌহঁতে কিবা ল'ব মিঠাই চিঠাই আনিব তো গাইছ সিহঁতক এৰিলোঁ তো আমি বৰ্তমান এতিয়া সন্ধিয়া হৈ গ'ল তো আমি ঘৰলৈ আহি আছোঁ বৰ্তমান তো গাইছ ভিডিঅ'টো আজিলৈ ইমানেই আছিল তো বাই সামৰিলে